হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো হৈছে সিদিনা মই আপোনালোকক এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে মাৰ পেহী ছোৱালীজনী গা ধোৱা আৰু আজি ফাইনেলি বিয়াখন হৈছেগৈ আৰু আজি বিয়া যাম আৰু বিয়াতনো কি হয় কি নহয় সকলোবোৰ ডিটেইলছ আপোনালোকক জনাই গৈ থাকিম আৰু আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এতিয়া চাই থাকক। ইয়াৰ ৰাতিপুৱাৰ দৃশ্য। এয়া বিয়া ঘৰলৈ এপাক বুলি আহিলোঁ। আমাৰ কোম্পানী দেখিছেনে বা আৰু দাদাক লগ পাই তাত ফূৰ্তি কি যে ফূৰ্তি তাই বিয়াত নাচি আছে। তাইকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁচোন বোলো আৰু এয়া নাচি আছে তাৰপিছত চাই থাকক আৰু এনেদৰে বিয়া ঘৰত খন্তেক থাকি পেলাই এতিয়া মই ওলাই লওঁগৈ আৰু এই আমাৰ পুঞ্চাঙে নাচি আছে পূৰা বিৰাট ফূৰ্তি পাইছে সি মানে ক'বই নোৱাৰে সেই যে গানটো শুনি শুনি বিৰাট নাচি আছে আৰু বা আৰু দাদা কেইজনীক লগ পাই নিজে ফূৰ্তি আৰু এইফালে চবেই নাচি আছে আৰু এতিয়া আমি এই বা এজনী ঘৰলৈ যাওঁ তাক ওলাই লওঁগৈ। ফাইনেলি আমি ওলাই মেলি ৰেডি আৰু এইফালে আমি যাব লৈছোঁ বা গৈছে তাৰপিছত এইফালে আমাৰ পুঞ্চাং তাৰপিছত এয়া মোৰ ফাইনেল লুক আৰু চাই থাকক। আৰু এইখনেই হৈছে বিয়াঘৰ আৰু বিয়াঘৰৰ গেটখন চাওক ইমান ধুনীয়াকৈ বনাইছে। এইফালৰ পৰা দেখুৱাব নোৱাৰি যিহেতু তলত পানী আছে আৰু এইফালে চাওক গাইজ ইমান ধুনীয়া আৰু এইফালে আমাৰ গাঁৱৰ মানুহবোৰ আহিলে বিয়ালৈ আহিলে এটাই ভাল বিয়া বা সকাম বুলি ক'লে সিহঁতৰ ৰিলেটিভ মানুহবোৰ লগ পোৱা নহয় জানো। এনেওতো ইয়াত লগ নাপাওঁৱে এনেকৈ কিবা সকাম নিকাম নতুবা বিয়া সবাহ হ'লেহে মানুহ আহে সেইবাবে আজি বহুত ভাল লাগিছে সকলোকে লগ পাইছোঁ আৰু এইফালে দিছ ইজ ফৰ বিয়া ফাইনেল লুক আৰু আমাৰ কইনাৰ ভনীয়েক আৰু সখীয়েক আৰু কইনাজনী ৰ'ব দেখাই দিছোঁ দেই কইনাজনীকো দেখুৱাম আৰু কইনাজনী বহি আছে তাৰপিছত কইনাৰ মাক তাৰপিছত পেহীয়েক তাৰপিছত এইফালে মামীয়েক সকলোৱে আছে সকলোৰে লগতে মই দেখাই দিছোঁ আপোনালোকক চাই থাকক সেই কি হয় কি নহয় সকলোবোৰ দেখাই গৈ থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু এইফালে কইনাৰ দেউতাক আৰু এইফালে আমাৰ পেহী তাৰপিছত এতিয়া ভিডিঅ'টো চাই থাকক। আৰু এইফালে আমাৰ পুঞ্চাঙৰ নাচন শেষেই পোৱা নাই গান বাজিলেই হ'ল আৰু নাচিয়ে দিয়ে আৰু এইফালে চাওকচোন কিমান ফূৰ্তি কৰিছে আজি তাই আজি ছোৱালীজনী বহুত ফূৰ্তি পাইছে দেই এইফালে বিৰাট নাচি আছে গান বজালেই হ'ল আৰু মানে গান বিৰাট ফূৰ্তি কৰি আছে আৰু এইফালে আমাৰ পুঞ্চাঙে বাজনীৰ লগত কইনা চিটতে বহি ল'লে এয়া চাওকচোন ইমান ফূৰ্তি পাইছে তাই নহয় মানে খেলি বহুত ভাল পাইছে সি বিয়ালৈ আহি এটাই লাভ হ'ল যে তাই ইমান ফূৰ্তি কৰিলে আমনিও নকৰিলে আৰু বাকীজনীৰ লগত ধুনীয়াকৈ খেলি দিনবোৰ পাৰ কৰিলে। ইফালে ভাত খোৱা ঠাই দুপৰ চাওকচোন গেছ ইমান ধুনীয়াকৈ সজাই থৈছোঁ মই আপোনালোকক পাছত কৈ আছোঁ বাৰু এতিয়া গছ এনেই দেখুৱাই দিছোঁ এইফালে ইয়াত সকলোবোৰ খানা খাব দিয়া হৈছে পাছত ভালকৈ জনাম। বন্ধনে এফালে চাই দিয়ে কইনাৰ সখী আৰু আমাৰ কইনাজনীক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই মোৰ হ'লে বহুত ধুনীয়া লাগিছে দেই আপোনালোকৰ বা কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত কমেণ্ট কৰি জনাব দেই। ফাইনেলি খোৱা জেগালৈ আহিলোঁ আৰু ইয়াত খাব দিছে সকলোকে যিহেতু মই মোৰ ভাত খোৱাটো ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইবাবে লোকৰ খোৱাটোকে দেখুৱাইছোঁ আৰু
এইফালে আমাৰ চিনাকি বা এজনী খাইছে এইফালে আৰু বৰ্তা পাপাও খাই আছে বাৰু তাৰপিছত এইফালে পায়স পায়স আৰু পানী তাৰপিছত এয়া আছে ভাজি এইফালে মাছ আৰু এইফালে হৈছে ছাগলী মাংস আৰু এইফালে হৈছে জ্বলা ভাজি আৰু এয়া ফুলকবি ভাজি আৰু এইফালে দাইল আৰু এইফালে ভাত আৰু এয়া পোলাও আৰু এইফালে চাটনি চালাড নেমু জলকীয়া আজিলৈ ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব টাটা।